নাৰীবিলাকে নিজৰ মৰ্যাদা কেতিয়াবা দেখা যায় নিজে হেৰুৱাইছে। সকলো ক্ষেত্ৰতে নাৰীবিলাকে সমান পৰ্যায়ে আগুৱাই যাবলৈ হ'লে নাৰী মানসিকভাৱে সবল হ'ব লাগিব, শিক্ষাগতভাৱে অগ্ৰণী হ'ব লাগিব, তেতিয়া তেওঁলোকে নিজৰ অধিকাৰ নিজেই ল'ব পাৰিব লাগিব। আমি যদি সমাজত সদায় চিঞৰি থাকোঁ পুৰুষবিলাকে নাৰীৰ ওপৰত অত্যাচাৰ কৰিছে, এইটো মই ভাবোঁ মোৰ দৃষ্টিভংগীৰে ভুল ধাৰণা। কাৰণ এগৰাকী নাৰীয়ে নিজৰ অধিকাৰ লোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। যেনেকৈ প্ৰত্যেকগৰাকী শিশুৱে প্ৰত্যেকগৰাকী নাৰীয়ে এতিয়া বৰ্তমান অৱস্থাত শিক্ষা পোৱাটো বাধ্যতামূলক, ঠিক তেনেধৰণে সেই শিক্ষা লৈ আমি নিজক বুজিব পৰা, নিজক জানিব পৰা, নিজক সমাজৰ এজন সুযোগ্য ব্যক্তি হিচাপে আগবঢ়াই নিবলৈ আমি প্ৰত্যেকগৰাকী নাৰী আগবাঢ়ি আহিব লাগিব। আৰু নাৰীসকলে দেখা গৈছে যে যিসকল নাৰী অৱহেলা কৰা সেই নাৰীয়ে প্ৰথম অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। গতিকে আমি প্ৰথমতে আমাৰ নাৰীৰ মানসিকতা আমি বদলাব লাগিব আৰু তাৰপিছতে আমি এই কাৰ্যসূচী সফল হ'ম বুলি ভাবিছোঁ। আৰু পুৰুষসকলৰ যিটো আমাৰ নাৰীক অৱহেলাৰ মনোভাৱেৰে চাইছে, কাৰণ হৈছে নাৰীসকলে সবলভাৱে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, সংকল্প ল'ব নোৱাৰে, কোনো ধৰণৰ কথাত প্ৰতিবাদ কৰিব নোৱাৰে, সেয়েহে নাৰীৰ এনেকুৱা অৱস্থা হৈছে বুলি মই উপলব্ধি কৰোঁ।